চুপচাপ মনে মনে বহি আছে, ইয়াক কোনো ইউজ কৰা নাই, এইটো কাৰণে ইউজ মি বুলি লিখি থৈ দিছে। सफर कैसा है ये सफर मन हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। আমি আজি যাম তেজপুৰত থকা অগ্নিগড় পাহাৰলৈ গৈ আছোঁ বৰ্তমান। এয়া চাওক কি ধুনীয়াকৈ আমাৰ জাতীয় সন্মান, জাতীয় পতাকা উৰি আছে। আই এম প্ৰাউড টু বি ইণ্ডিয়ান। জয় হিন্দ, জয় ভাৰত। এতিয়া আমি অগ্নিগড় আহি পালোঁ। এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম। আগলৈ ভিডিঅ'টো চাই থাকক, আমি টিকেট কিনি আহোঁ। breathe you in like oxygen. Oh, in an otherwise suffocating world, I'm reaching out for arms, I'm drowning in the open. ৱাও, কি ধুনীয়া দৃশ্য। সূৰ্যটো অস্ত যাব আৰু অলপ পিছত। আহক আপোনালোকেও ইয়াৰ দৃশ্য উপভোগ কৰিবলৈ। চাওক চব পিনে ফুলৰ বাগিচাই বাগিচা। I just can't let you go. Lord knows that I've tried to. You said I was the only one. No one likes being lied to. You made this mess and left me with the pieces. Now I wanna burn all the bridges between us. ইয়াতে সৰু সৰু মাইনাবিলাকে খেলিবলৈ আহে। এইটো হৈছে অশোক স্তম্ভ। ইয়াতচোন ডাঙৰ মাইনাবিলাকেও খেলে। এয়া হ'ল উষা চিত্ৰলেখা ষ্টেচু। এই ষ্টেচুটোত চিত্ৰলেখাই উষাই কোৱাৰ দৰে অনিৰুদ্ধৰ ছবি আঁকি থকা দেখা গৈছে। এইটো হৈছে এটা ভিউ পইণ্ট। ইয়াৰ ওপৰৰ পৰা আপোনালোকে তেজপুৰৰ কিছু অংশ দেখা পাব। এয়া হৈছে হৰিহৰৰ যুদ্ধ। এই যুদ্ধ হৰ অৰ্থাৎ শিৱ আৰু হৰি অৰ্থাৎ শ্ৰীকৃষ্ণৰ মাজত হৈছিল। এই যুদ্ধখন অনুষ্ঠিত হৈছিল বানৰজাৰ জীয়ৰীক শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধই বিয়া পতাৰ কাৰণে। এই যুদ্ধত বহুতো সৈন্যৰ মৃত্যুবৰণ হৈছিল আৰু গোটেই চহৰখনৰ নাম শোণিতপুৰ অৰ্থাৎ তেজপুৰ দিয়া হৈছিল পাছলৈ। চুপচাপ মনে মনে বহি আছে, ইয়াক কোনো ইউজ কৰা নাই, এইটো কাৰণে ইউজ মি বুলি লিখি থৈ দিছে। হ'ল গন্ধৰ্ব বিবাহ, য'ত উষাই অনিৰুদ্ধক মালা পিন্ধাইছে আৰু কাষতে এয়া দেখা পাইছে, কাষতে এয়া চিত্ৰলেখা, যাৰ কাৰণে এই বিবাহ সম্ভৱ হৈছিল। এয়া হ'ল বানৰজাই কৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধক সাপেৰে বন্দী কৰা দৃশ্য। এয়া হ'ল চিত্ৰলেখাই অনিৰুদ্ধক শুই থকা অৱস্থাত হৰণ কৰা এক দৃশ্য।
এয়া হ'ল শিৱ ভক্ত বানে স্তুতি কৰা এক দৃশ্য এয়া ভিউ চাওক ওপৰৰ পৰা এয়া ব্ৰহ্মপুত্ৰ নদী পুৰা হাৱা দি আছে I just can't let you go. Lord knows that I've tried to. You said I was the only one. No one likes being lied to. You made this mess and left me with the pieces. Now I wanna burn all the bridges between us. I can't focus, I can't forget. I've been thinking too much lately. I just need to clear my head. I just need to clear my head. I've been stuck on your memory, but it's not like I need it. And you may have some history, but we don't have to repeat it. You made this mess and left me with the pieces. Now I'm gonna burn all the bridges between us. I can't focus, I can't forget. I've been thinking too much lately. I just need to clear. এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিল যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোত লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে কমেণ্ট কৰিবও নাপাহৰিব কেনেকুৱা লাগিল আকৌ লগ পাম আমাৰ নেক্সট ভিডিঅ'ত বাই বাই